নমস্কাৰ বন্ধুসকল, আজি যাবলৈ লৈছোঁ উৰিয়াবস্তিত দেও পূজা চাবলৈ যাবলৈ লৈছোঁ। আপোনালোকক গৈ দেখুৱাই থাকিম। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব নাপাহৰিব। আৰু যিসকল মোৰ পেজটো নতুনকৈ আহিছে পেজটো ফ'ল' কৰি লওক। এতিয়া তাত গৈ দেখুৱাই থাকিম ধুনীয়াকৈ দেও পূজা চাই থাকিব। এতিয়া আমি আহি পাই গ'লোহি দেও পূজা। এয়া দেওথা মানুহ কেইজনে চোৱা চিতা কৰি আছে। ইয়াত সকলো ধৰণৰ মানুহ আহিছে চোৱা চিতা কৰিবৰ কাৰণে। এইপিনে লাইটৰ অকণমান পোহৰটো কম দি সেইকাৰণে সম্পূৰ্ণ দেখুৱাব পৰা নাই। কৈ পিনে চকীত বহি আছে। এইকেইজনলৈ চব পূৰা দেও উঠি আছে, নিয়ম কানুন কৰিব লৈছে আৰু। আপোনালোকে ভিডিঅ'টো সাধাৰণ বুলি নাভাবিব, বহুত মহত্ব আছে দেও পূজা। সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আন 10জনো ভিডিঅ'টো চাব পাৰে। এয়া চব পূৰা দেও উঠি আছে।